যোৱা 7 তাৰিখ মঙ্গলবাৰ দিলৱাৰ হুছেইন নামৰ ল'ৰাজন পাইছিলেগৈ আন্ধেৰী পুৱাৰ পিছৰে পৰা হৈ পৰিল মানসিক বিকাৰগ্ৰস্ত। এতিয়া হতাশত ভুগিছে পৰিয়ালৰ লোকসকল। অনুৰোধ কৰিছে সমূহ ৰাইজক, যদি কোনোবা সদাশয় ব্যক্তিয়ে উক্ত দিলৱাৰ হুছেইন নামৰ ল'ৰাজনক দেখে বা ক'ৰবালৈ খোজ খবৰ পায় তেন্তে 8011190361 নম্বৰত কল কৰি পৰিয়ালক অৱগত কৰাবলৈ অনুৰোধ জনাইছে উক্ত দিলৱাৰ হুছেইন নামৰ ল'ৰাজনৰ পৰিয়ালে। ये जो लड़का देख रहा है वो मेरा भाई है और वो गया 7 तारीख को अंधेरी पहुंचा है, लेकिन उसका कुछ पता नहीं चल रहा है। अभी पहली बार विदेश गया है वो महाराष्ट्र में, लेकिन महाराष्ट्र बहुत बड़ा है, उसको जिसका साथ गया है वो ढूंढ के नहीं मिल रहा है। और आपको वो मिला तो कभी इस नंबर पे आप कांटेक्ट कर दीजिए। कांटेक्ट करने के बाद आपको जब तक कोई नहीं गया आप तब तक रखने का उसको, और हम लोग आके रिसीव करेगा। थैंक यू। এতিয়া মানে আমাৰ ডাঙৰ ভাই ককাই মানে কিবা মুম্বাই গৈছিল আৰু যোৱাৰ পিছত এতিয়া কিবা বিচাৰি মানুহে নাপায়। এতিয়া আপুনি কিবা পালে, এতিয়া আপুনি এইটো যিটো নম্বৰ আমি দিম এইটো নম্বৰত আপুনি পালে এইটোৰ লগত আপুনি আমাৰ লগত কণ্টেক্ট কৰি কৈ দিব আপুনি। নিউজ ডেস্ক ৰিপৰ্ট SSF News 24।